নমস্কাৰ, মই পখিলীয়ে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। কৈছিলো নহয় মাজে সময়ে মই আহি থাকিবলগীয়া হ'ব পাৰে। এয়া দেখিছে আকৌ আজি মোক এওঁলোকে উলিয়াইছে। পিছে আজিৰ কাহিনীটো ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ? আমাৰ এখেতে আজি গান জুৰিছে। কথা এটা গম পাই নাপায়, কালি তেখেতে কাৰোবাৰ লগত কথা পাতি আছিলে। তেওঁ হেনো গান গাব পৰা প্ৰতিভা আছে, বিকাশহে হোৱা নাই। সেইটো কাৰণে বোলে ওচৰৰে ক'বাৰ ভাতখাণ্ডেৰ সংগীত বিদ্যালয়ত নামভৰ্তি কৰিব যাব। পিছে কোনোবা এজনী কোৱাও শুনিলো, তেওঁ বোলে কৈছে বুঢ়া শালিকাই মাত ধৰিব নোৱাৰে। হয়ো দিয়কচোন, ইমানটো ডাঙৰ হ'ল, এই বয়সত আৰু কোনোবাই গান শিকিব যায়নে? যদি শিকিবই মন আছিল সোনকালে শিকিব লাগিছিলে। প্ৰতিভা যদি আছিলে সেই প্ৰতিভাটোতো সৰুৰ পৰাই থাকে ন, বিকাশ কৰি ললেই হ'ল। নাই, খালী মগজুত তেওঁৰ মূৰত এইবোৰ চিন্তা আহে। নতুন নতুন বস্তু শিকিব, নতুন নতুন কাম কৰিব। মোৰ আকৌ কি ভাৱ হৈছে জানে, তেওঁ কিজানি এই গান চান শিকি দুটামান গান চান গাই ভিডিঅ' চিডিঅ' বনাই একদম গ্লেমাৰ গোটাব। পাৰিব জানো? যি কৰে কৰি থাকক। মোক যে আকৌ আলমাৰি এটাৰ ভিতৰত ভৰাই মোৰ উশাহটো বন্ধ হোৱালৈকে থোৱা নাই, তাৰ কাৰণে ৰক্ষা। হ'ব দিয়ক, আজি আৰু তেওঁৰ কথাই কলো। পিছত এদিন ভাল কথা এটা লৈ আপোনালোকৰ মাজলৈ আহিম। আৰু এটা কথা নহয়, আপোনালোকে যদি এই চেনেলটোৰ ভিডিঅ' চিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি যাব। ছাবস্ক্ৰাইবটো কৰি থলে মাজে মাজে এনেকে মোকো দেখা সাক্ষাৎ হৈ থাকিব পাৰে আপোনালোকৰ। মোৰ কিন্তু আপোনালোকৰ লগত কথা পাতি বহুত ভাল লাগিছে দেই। তেনেহ'লে আজিলৈ আহো। বাই বাই, আকৌ লগ পাম। ধন্যবাদ।